মহামৃত্যুঞ্জয়ৰ বিষয়ে আৰু সম্পূৰ্ণ বিষয়ে আপোনালোকক ক'ম। হাই ফ্ৰেণ্ড, মোৰ অন্য টিপটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে। আজি আমি যাবলৈ কাৰণে ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰ লগতে বৰদোৱাৰ স্থান মন্দিৰলৈ। এই যাত্ৰা যেন শুভ হওক তাৰে কামনা কৰি ওলালোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীৰ পৰা নামিলোঁ আৰু এই মন্দিৰ পালোহি আৰু এইফালে টিকলা হাতী কি ধুনীয়াকৈ আছে টিকলা। লগতে সৰু হাতী পোৱালিটো দেখা পালোঁ, সেইকাৰণে ওচৰলৈ যাওঁ বুলি ভাবিছোঁ আৰু বেটাই দেখা নাছিলে ওচৰৰ পৰা, তাকেই দেখাই দিছোঁ এতিয়া আৰু সৰুকৈ কিবা এটা দিছোঁ আৰু লৈছে। দেখিছেনে ইমান ধুনীয়াকৈ লৈছে, যি শিকাইছে মানে তাকে কৰে। দেখিছে বেটাই ভয় খাই গ'ল, কিন্তু সৰুডাল যেতিয়া এনেকৈ লগাই দিছে আৰু খুবেই সুন্দৰ। যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ তেতিয়া বাটত লগ পাইছিলোঁ আৰু ইয়াত আহি ইয়াতো লগ পালোঁ হাতী পোৱালি। থাল লৈ লৈছোঁ আৰু থালবোৰ এনেদৰে ধুনীয়াকৈ সজাই থৈছে, পূজাৰ থাল, আৰু আপোনালোকে এনেদৰে লৈ পেলাই পূজা দিব পাৰে। আমিও দুইখন লৈ লৈছোঁ পূজা দিবলৈ কাৰণে। মন্দিৰৰ সন্মুখভাগ আহি পালোহি ওচৰলৈ আৰু এইবাৰ মা আহি আছে আৰু আমাৰ ধন্য গোটেইকেইটা আহি আছে আৰু মহামৃত্যুঞ্জয় মন্দিৰত এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু বহুত ভাল লাগিছে আৰু আপোনালোকৰ ওচৰত যাই মই দেখাই আছোঁ আৰু ইয়াৰ সম্পূৰ্ণ বিষয়ে আপোনালোকক ক'ম মহামৃত্যুঞ্জয়ৰ বিষয়ে। আৰু তেনেহ'লে চাই থাকক, আমাৰ ওচৰতে পালোহি চাই এইটো আৰু চাই থাকক। তেনেহ'লে চাকিবোৰ এনেদৰে লগাব পাৰি, ধুনীয়াকৈ বনাই থৈ দিছে। তাতে আমি জ্বলাইছোঁ, এয়া মায়ে জ্বলাই আছে আৰু আমাৰ ধুনু জ্বলাইছে আৰু লগতে এইফালে আছে মন্দিৰটোৰ ভিতৰত নিদিয়ে, তাৰ ওচৰত এইবিলাকত জ্বলাবলৈ দিয়ে ৱালৰ ওচৰতে। আৰু এই মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলা পুৰণি গুদাম ভেৰভেৰী নৰসিংহৰ ক্ষেত্ৰত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰ। এই মন্দিৰটোৰ 126 ফুট উচ্চতা আছে। এয়া বিশ্বৰ সৰ্বতকৈ ডাঙৰ শিৱলিংগ হয়। এই স্থানতে গুৰু শুক্ৰাচাৰ্যই বহু বছৰ আগতেই মহামৃত্যুঞ্জয় মন্দিৰ স্থাপন কৰিছিল আৰু যজ্ঞ কৰিছিল ইয়াতে। আৰু 2004 চনত মন্দিৰটোৰ নিৰ্মাণৰ সময়ত 37 ফুট তলৰ পৰা উদ্ধাৰ হোৱা যজ্ঞত ব্যৱহাৰ হোৱা সমলসমূহৰ পৰা ইয়াৰ প্ৰমাণ পোৱা যায়। মহামৃত্যুঞ্জয় লিংগৰ সন্দৰ্ভত ইতিহাস উদ্ধাৰ কৰিছিল আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজে। মৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণৰ কাৰ্যত 51 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞৰে 2003 চনতে কৰা হৈছিল, কিন্তু প্ৰকৃততে 2010 বৰ্ষৰ পৰাহে অবিৰতভাৱে নিৰ্মাণ কাৰ্য আৰম্ভ হয়। ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰভাগ সঁচাকৈ বহুত সুন্দৰকৈ ভগৱানৰ চিত্ৰ অংকন কৰা হৈছে। ভিতৰত ভিডিঅ' এলাও নাই, যিহেতু মই যি অলপ কৰিছোঁ তাকে আপোনালোকক দেখাইছোঁ, তাৰ বাবে মই দুখিত। আৰু ইমান সুন্দৰ, এনেকৈ আপোনালোকে এবাৰ আহি উপভোগ কৰি যাব। গুৰু শুক্ৰাচাৰ্যই স্থাপন কৰা সেই শিৱলিংগৰ স্থানতে নতুনকৈ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। মন্দিৰৰ ভিতৰভাগ সোমাবলৈ 4খন দুৱাৰ আছে, লগতে মন্দিৰৰ ভিতৰভাগ সুন্দৰকৈ চিত্ৰ অংকন কৰা হৈছে। 2021 বৰ্ষৰ 25 ফেব্ৰুৱাৰীত পৰা বাবা মৃত্যুঞ্জয় মন্দিৰক নৱনিৰ্মিত মন্দিৰলৈ হস্তান্তৰ কৰি স্থিৰপান প্ৰতিষ্ঠা কৰা হয়। মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ বাবে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবৰ আগমন ঘটে আৰু নগাঁৱৰ বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ নিৰ্মাণে ৰাজ্যৰ পৰ্যটকৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আৰু লগতে এইবোৰ বনাই দিছে পুখুৰীত, তাত দিছে পদুম ফুল ৰুই দিছে। আৰু এয়া দেখিছেনে, পূজা দিলোঁ আৰু পূজা চূজা দি ধুনীয়াকৈ অলপ বহি লৈছোঁ, আৰাম কৰি লৈছোঁ আৰু ক'ব নালাগে আৰু বেটা কান্দন, মোবাইল লাগে বোলে তাৰ। এতিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আহিলোঁ, এতিয়া যাবৰ কাৰণে ওলাইছোঁ বৰদোৱালৈ আৰু তাতো জানেই বিখ্যাত ফাকুৱাৰ কাৰণে। আৰু এতিয়া মহামৃত্যুঞ্জয় দৰ্শন কৰিলোঁ আৰু খুবেই ভাল লাগিলে আৰু আপোনালোকক দেখাই গৈ থাকিম আৰু এতিয়া আৰু নেক্সট